আৰু শেষত ন্যায়ৰ বিজয় হ'ল আৰু দুষ্টৰ পতন হ'ল। নমস্কাৰ। কৃষ্ণ আৰু কংস কংসৰ বিষয়ে জানো আহোঁ। কংস আছিল মথুৰাৰ ৰজা, নিষ্ঠুৰ, অহংকাৰী আৰু অত্যাচাৰী। তেওঁৰ শাসনকালত মথুৰাবাসীয়ে জ্বলা কলা খাইছিল। তেওঁ আছিল অতি নিষ্ঠুৰ আৰু নিৰ্দয়ী। তেওঁৰ ভগ্নী দৈৱকীৰ বিবাহৰ দিনাখনেই স্বৰ্গৰ পৰা দেৱবাণী হৈছিল যে দৈৱকীৰ অষ্টম সন্তানেই কংসৰ মৃত্যুৰ কাৰণ হ'ব। সেইবাবে সেই অত্যাচাৰী কংসই নিজৰ ভগ্নী দৈৱকী আৰু তেওঁৰ জোঁৱাই বাসুদেৱক তেওঁৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল। আৰু তেওঁ দৈৱকীৰ প্ৰত্যেকটো সন্তান নিজ হাতেৰে নিৰ্মমভাৱে হত্যা কৰিছিল। সপ্তম সন্তান বলৰামো অলৌকিকভাৱে বাচি গৈছিল। আৰু অষ্টম সন্তান দৈৱকীৰ অষ্টম সন্তান আছিল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণও অলৌকিকভাৱে বাচি গৈছিল আৰু তেওঁ মথুৰাত আশ্ৰয় লৈছিল। আৰু এই শ্ৰীকৃষ্ণই এদিনাখন কংসৰ মৃত্যুৰ কাৰণ হৈ কংসক ইহলীলা ত্যাগ কৰাইছিল। এয়াই আছিল আজি কংসৰ কাহিনী, যি কংস আছিল এজন ৰজা, কিন্তু আছিল মহা অত্যাচাৰী। আৰু শেষত ন্যায়ৰ বিজয় হ'ল আৰু দুষ্টৰ পতন হ'ল। ধন্যবাদ।